এই ক্ষেত্ৰত ৰাইজসকল উপকৃত হ'ব, কাৰণ যিহেতু আমাৰ চৰকাৰে গুৰুত্ব দিছে যে বিকলাংগসকল বেছি ৰোৱা নাই, হয়তো প্ৰত্যেকখন পঞ্চায়তত হয়তো 2-এজন ওলাব বিকলাংগৰ ক্ষেত্ৰত, আৰু যিখিনি আছে আমি এইবাৰ সমাধান কৰি দিম। আৰু এইখন মিটিঙৰ জৰিয়তে আমাৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহ যাতে ৰাইজৰ ওচৰত সুচাৰুৰূপে যায়, আমি প্ৰতিনিধিসকল লগ হৈ আমি আঁচনিখিনি ৰাইজৰ ওচৰত যিসকল উপযুক্ত ব্যক্তি তেওঁলোকৰ ওচৰত আমি লৈ যাম। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি আঁচনিসমূহ সুচাৰুৰূপে পৰিচালিত কৰিম। আৰু যিখিনি আমাৰ সমস্যা আছে অৰুণোদয়ৰ ক্ষেত্ৰত, অৰুণোদয়টো অকণমান আছে, বেছি নাই আচলতে। গতিকে এইখিনিও আমাৰ এইবাৰ সমাধান হ'ব আগষ্ট মাহত। গতিকে এইখিনি। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 12টা বছৰ কাৰ্যকাল সম্পন্ন কৰিলে, কিন্তু এই 12টা বৰ্ষত যিমানখিনি তেখেতে ৰাইজৰ হকে কাম কৰিলে, ভাৰতখনক উন্নত কৰাৰ কাৰণে উঠি পৰি লাগিলে, এতিয়া কথাটো হৈছে কি যে 2047ৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হ'বলৈ গৈ আছে ভাৰতবৰ্ষ। আৰু এই বিকশিত ৰাষ্ট্ৰ হ'বলৈ যোৱাৰ যিখিনি পথত যদি আমাৰ যিমানখিনি ধনী দুখীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিমানখিনি পিছ পৰি আছে, ক'ৰবাত কিছু ৰৈ আছে, ক'ৰবাত কিছু খেলিমেলি হৈ আছে, এই গোটেইখিনি যাতে অতি সুন্দৰভাৱে আমাৰ পঞ্চায়ত লেভেলৰ পৰা যাতে ধুনীয়াকৈ সমস্যাবিলাক সমাধান হৈ যায়, তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ব্যৱস্থা লৈছে। আৰু আমাৰ আঁচনিখিনি যাতে সকলোৱে অতি সুন্দৰ আৰু সুচাৰুৰূপে লাভ কৰি আমাৰ ভাৰতবৰ্ষক 2047ৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু আজিৰ এই যিটো আমাৰ জনকল্যাণ আমাৰ অভিযান, এই অভিযানটোত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে। আৰু আমি সকলোৱে ৰাইজে ইতিমধ্যে আমাৰ প্ৰতিটো অন্তদয়া ব্যক্তি যাতে আমাৰ আঁচনিৰ জৰিয়তে যাতে তেওঁলোকে যাতে এটা উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু অসমখনক যাতে চাৰিওপিনৰ পৰা সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে লোৱা ব্যৱস্থাক আমি সকলোৱে আদৰণি জনাইছোঁ।